নমস্কাৰ SR আছামিজ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই নিজে বনোৱা মেজিটো জ্বলাবলৈ আৰম্ভ কৰিছোঁ। মেজিৰ জুয়ে সকলোৰে যাতে অপায় অমংগল দূৰ কৰে তাৰ বাবে কামনা কৰিছোঁ। লগতে সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাঘ বিহুত মেজি কিয় জ্বলোৱা হয়? মাঘ বিহুত মেজি এই কাৰণে জ্বলোৱা হয়, সৰহসজ্জাত থকা পিতামহ ভীষ্মই মৃত্যুৰ বাবে উত্তৰ আয়নৰ অপেক্ষাত 1 তাৰিখৰ দিনা স্বৰ্গগামী হৈছিল। চৰম দুৰ্দশাত ছটপটাই থকা ভীষ্মৰ নৰচ্ছদে মাঘ বিহুৰ 1 তাৰিখে কাহিলী পুৱা জ্বলাই দিয়া হয়। তেতিয়াৰ পৰাই হিংসা বিদ্বেষ অপমংগল নাশ বিচাৰি মাঘ মাহৰ 1 তাৰিখে মেজি বা ভেলাঘৰ সাজি জ্বলাই দিয়া পৰম্পৰা ৰক্ষা কৰি আহিছে। তাৰ কাৰণে ভীষ্মৰ প্ৰতীক হিচাপে প্ৰত্যেকৰে মেজি বা ভেলাঘৰত এখন ধনু সাজি দিয়া হয়।